মৃত্যু কিন্তু দেখা গৈছে বিটিচি নিৰ্বাচনক ভাৰতীয় জনতা পাৰ্টি BTAD নিৰ্বাচনে হওক আগন্তুক বিধানসভা নিৰ্বাচনে হওক আমি BTAD প্ৰতিদ্বন্দ্বিতা কৰিম আৰু বিজেপি নেতৃত্বাধীন চৰকাৰ এখন এইবাৰ BTCত প্ৰতিষ্ঠিত হ'ব আৰু আমি সেই উদ্দেশ্যেৰে আমি আগবাঢ়িছোঁ। বিশ্বজিৎ দৈমাৰীক ইতিমধ্যে আপোনালোকৰ তাত জইন কৰিব বুলি ঘোষণা কৰা হৈছে। 22 তাৰিখে ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া আৰু তামোলপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক ইমানুৱেল মুছাফিৰ এই দুয়োগৰাকী ব্যক্তিয়ে তামোলপুৰত এখন বিশাল ৰাজহুৱা সভাত আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টীত যোগদান প্ৰতি বছৰে BTCত দিবলগীয়া 1000 কোটি টকাৰ মাত্ৰ 600 কোটি টকা দিয়া বুলি আপোনাক ডকাইত বুলি কৈছে হাগ্ৰামা মহিলাৰীয়ে তেওঁ যিখিনি কথা কৈ আছে স্বাভাৱিকতে তথ্যৰ ওপৰততো কোৱা নাই। চৰকাৰৰ ওচৰত হিচাপ নিকাচ আছে। মই গুৱাহাটীত কোনোবা এদিন সাংবাদিক মেলত প্ৰত্যেক বছৰে BTCত চৰকাৰে কিমান টকা মুকলি কৰি দিছে তাৰ তথ্য আনুষ্ঠানিকভাৱে আমি সদৰি কৰিম। তাৰপিছত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া 600 কোটিয়ে হওক 1000 কোটিয়ে হওক এই টকাৰ কেনেকৈ ব্যৱহাৰ কৰিলে তাৰ উত্তৰ BTCবাসী ৰাইজক দিব লাগিব। যুক্তিৰ খাতিৰত মই ধৰি ল'লোঁ 1000 কোটি টকা নহয় 600 কোটি টকাই দিয়া হৈছে। সেই 600 কোটি টকা ক'ত ব্যৱহাৰ কৰা হৈছে? আমিতো দিছোঁ 1000ৰ বেছি, কিন্তু যুক্তিৰ খাতিৰত মই ক'লোঁ 600 কোটিয়ে দিয়া হৈছে। সেই 600 কোটি দি এটা মন্দিৰ বনাইছে নে এটা মছজিদ বনাইছে নে এটা গীৰ্জা বনাইছে নে এটা মেট্ৰিক পাছ কৰা ল'ৰাক স্কলাৰশ্বিপ দিছে নে ৰাস্তা ঘাট বনাইছে? ৰাস্তা ঘাটো ৰাজ্য চৰকাৰে বনাই আছে, বৃদ্ধ পেঞ্চনো ৰাজ্য চৰকাৰে দি আছে, বিধৱা পেঞ্চনো ৰাজ্য চৰকাৰে দি আছে, প্ৰধানমন্ত্ৰী আৱাস যোজনাও ৰাজ্য চৰকাৰে দি আছে, বিনামূলীয়া এডমিশ্যনো ৰাজ্য চৰকাৰে দি আছে, বাগানত ৰাস্তাও ৰাজ্য চৰকাৰে বনাই আছে। হাগ্ৰামা মহিলাৰীৰ হাতত তেওঁতো 600 কোটিটো মানি লৈছে। সেই 600 কোটি দি কি খৰচ কৰিলে তাৰ হিচাপটো দিয়ক না। ছাতি কিনিলে, কিবা কোদাল কিনিছে, এইটো ছিষ্টেমততো নহ'ব নহয় নে হ'ব? 27খন আসনৰ ভিতৰত কেইখন আসন আপোনালোকে লাভ কৰিব? এইটো দেখিছোঁ বিজেপিয়ে গোটেইকেইখন পাই। এনেকৈ ৰাইজৰ আপোনালোকেতো বহুত ইলেকশ্যন মিটিং কাভাৰ কৰি আছে। মইনো আপোনালোকৰ যিটো ৰাজনৈতিক পৰিপক্কতা তাৰ ওপৰত মই কিয় প্ৰশ্ন কৰোঁ? এনেকুৱা উৎসাহ কোনোবা দলৰ মিটিঙত পাইছে নেকি? আৰু এটা জাতিটো নহয়, সকলো জাতি উপজাতিৰ মানুহ ইয়াত আছে, প্ৰবল উৎসাহ, সকলোৱে হাত দাঙে, সকলোৱে বিজেপিৰ কথা কয়। এইটোতো আৰু এনেই ক'ব নোৱাৰে। হাগ্ৰামা মহিলাৰ মিটিংবিলাকত চাবচোন তেওঁ ভাষণ দি থাকে, মানুহবিলাক জীৱন্ত এনে মৃত গমেই নাপায় বহি থাকে। ইয়াততো এটা উত্তেজনা, প্ৰাণৱন্ত, জীৱন্ত। এইটো অকল বিজেপিৰ মিটিঙতে BTCত দেখা পাম। কিন্তু আপোনালোকে, মই নকওঁ, আপোনালোকৰতো নিজৰ এছেছমেণ্ট আছে। সেইকাৰণে আমি 27টাই আসন পাম মোৰ এনেকুৱা লাগি আছে। কিন্তু ইয়াতো ধৰক অলপ চলপ ভয় তয়টো পৰিৱেশ এটা আছিলে। গতিকে ইলেকশ্যন কমিশ্যনে ভালকৈ যদি ইলেকশ্যন পৰিচালনা কৰিব পাৰে খুব ভাল ৰিজাল্ট কৰিব লাগিব। ছাৰ, শিক্ষকসকলৰ পৰা এটা কুৱেশ্যন সুধিব দিছিলে, মানে 6 চিডিউলৰ যিখিনি আছে তেওঁলোকে অসমৰ মানে ৰেগুলাৰ পষ্টৰ কাৰণে এপ্লাই কৰিব পৰা হোৱা নাই। কিন্তু কি একচুৱেলি 6 চিডিউলত যিমান পষ্ট আছে গোটেইখিনি পষ্ট যদি মুকলি কৰি দিয়ে ইয়াততো যাবই নালাগে। কিন্তু তেওঁলোকে দৰমহাৰ টকাবোৰ ডাইভাৰ্ট কৰি আছিল কাৰণে সেইবিলাক পষ্ট দিব পৰা নাছিলে। সেইকাৰণে মই ভাবোঁ যে এবাৰ বিজেপিৰ চৰকাৰ কোকৰাঝাৰত হোৱাৰ লগে লগে BTCৰ শিক্ষকে আৰু বাহিৰত নিযুক্তি বিচাৰিব নালাগে, তেওঁলোকে ঘৰৰ গৃহ জিলাতে চাকৰি পায়। ইতিমধ্যে ছাৰ অসমত মানে বিভিন্ন 6 চিডিউলৰ শিক্ষকবিলাকে কৰ্মৰত হৈ আছে, তেওঁলোকক ৰেগুলাৰ কৰাৰ কোনো প্ৰচেছ? যিটো আমাৰ ৰেগুলাৰ যি ধৰণে হৈ আছে, এতিয়াতো আমি চবক ৰেগুলাৰ পে স্কেল চব সুবিধা দিয়ে দিলোঁ নহয় ৰেগুলাৰ। কিন্তু তেওঁলোকে ছাৰ এপ্লাই কৰিব পৰা নাই, সেইটো মই খবৰটো গম নাপাওঁ, মই এবাৰ সুধি যাম। ছাৰ, ইয়াৰ পূৰ্বে আপুনি এবাৰ গুৰেশ্বৰলৈ আহিছিলে, মেডিকেলখনৰ কথা কোৱা হৈছিল, থাকিব গুৰেশ্বৰত। আপোনালোকেতো জানে যে ইয়াৰ গোটেই ছাবজেক্টবিলাক BPFৰ লগত থাকে, BTC প্ৰশাসনৰ লগত থাকে, হেল্থ এডুকেশ্যন গোটেইবোৰ ট্ৰান্সফাৰ্ড ছাবজেক্ট।
আজিও যে মই কৈ গৈছোঁ যদি আকৌ BPFৰ চৰকাৰ এখন আহে তেতিয়া মই টকাহে দিব পাৰিম আমি মেক্সিমাম টকা তেওঁলোকক দিছোঁ কিন্তু তেওঁলোকে কাম কৰা নাই আনকি আমাৰ নতুন BTR চুক্তিত নাগিৰজুলিতো মেডিকেল কলেজ এখনৰো কথা আছে গতিকে যদি এবাৰ ৰঙিয়াত আজি যেনেকৈ ডেভেলপ হৈছে বাঁহেটা চাৰিআলিত যেনেকৈ ডেভেলপ হৈছে বিজেপিয়ে এটা সুযোগ পালে লগে লগে এই কামবিলাক হৈ যায় কিন্তু 6 শিডিউলৰ ব্যৱস্থাটোৱে এইটো যে মন্ত্ৰীয়ে ক'লেও নহয় যদি চৰকাৰখন আমি কৰিব নোৱাৰোঁ সেইকাৰণে BTCত বিজেপিৰ চৰকাৰ এখন অত্যন্ত প্ৰয়োজনীয় কিন্তু এই যে মই ৰাস্তা ঘাট বহল কৰাৰ কথা কৈছোঁ এইখিনিৰ কাৰণে BTCক নালাগে এইখিনি মই নিজে কৰিব মুছলপুৰত আচ্ছা কেপিটেলটো যিহেতু মুছলপুৰত আছে জিলা কোৰ্টৰ কথা মই চাই ল'ম আলোচনা কৰি ল'ম কৰি মই জনাম কাৰণ কোৰ্টৰ কথাটো এবাৰ হাইকোৰ্টত নাপাতাকৈ ক'ব দিগদাৰী মই এবাৰ সুধি ল'ম শিক্ষকসকলে বহুত দিন ধৰি জমা পোৱা নাই চব মই আগতে কৈছোঁ BTC প্ৰশাসনত তেওঁলোকে বহুতবিলাক গণ্ডগোল কৰি থৈছে দৰমহা টকাটো আমি পঠাইছোঁ সেই টকাটো নিশ্চয় ক'ৰবাত ডাইভাৰ্ট কৰিছে গতিকে 15 ডিচেম্বৰলৈকে ৰখক আমি বহি কোকৰাঝাৰত বহি সকলো ঠিক কৰি পেলাম ছাৰ অঞ্চল তিৱাৰী বাইদেউ এটা কথা কৈছে কি BTCত যিমানখিনি লুণ্ঠন হ'ল বা কৰাপশ্যন হ'ল ইয়াৰ প্ৰথম দায়ীটো অসম চৰকাৰে বুলি কৈছে কেনেকৈ বা বাইদেৱে কৈছে দুদিন পিছত ক'ব গণেশগুৰি বোমাৰ দায়ীও আমিয়ে বুলি কৈ দিব